ওদালগুৰিৰ পিডি ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ চৰকাৰৰ ডেপুটি চিফ তথা ওদালগুৰিৰ বিধায়ক আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, ওদালগুৰি মিউনিচিপালিটিৰ চেয়াৰমেন ৰাকেশ বড়ো ডাঙৰীয়া, আমাৰ PNRD বিভাগৰ বিষয়াসকল আৰু আমাৰ বিভিন্ন দায়িত্ব থকা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, মই ক্ষমা বিচাৰিছোঁ বহুত পলমকৈ আহি পোৱাৰ কাৰণে। বহুতে গুচি গ'ল, তথাপিতো যিসকল আছে মই খুব চুটিকৈ ক'ব বিচাৰিছোঁ। আমাৰ বড়োলেণ্ডৰ ভিতৰত সবচে বেছি কাম হোৱা সমষ্টিটো হ'ল ভৈৰৱকুণ্ড সমষ্টি। আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই PNRD বিভাগৰ দায়িত্বত আছে যদিও তেখেতে বিধায়ক হয়, সেইকাৰণে বহুতখিনি ৰাস্তা ঘাট দলং কালভাৰ যিমানখিনি ভৈৰৱকুণ্ড সমষ্টিত হৈছে ইমানখিনি বেলেগ ঠাইত হোৱা নাই। আমি 40টা সমষ্টিত সমানে সমানে কাম কৰিছোঁ, তথাপিতো তেখেতে যথেষ্ট কাম আজি ভৈৰৱকুণ্ড সমষ্টিত কৰিব পাৰিছে, তথা আমাৰ যিটো ওদালগুৰি বিধানসভা সমষ্টি তাত বহুত কাম কৰিব পাৰিছে। বিশেষভাৱে এই হিতাধিকাৰী সভাটো আমি কিয় আয়োজন কৰিলোঁ? চৰকাৰৰ এটা দায়িত্ব আছে। আমি আমাৰ কেন্দ্ৰ চৰকাৰে আৰম্ভণিৰ পৰাই দুখীয়া মানুহৰ কাৰণে, মহিলাসকলৰ কাৰণে, যুৱ যুৱতীৰ কাৰণে, খেতি কৰা মানুহবিলাকৰ কাৰণে, সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে বহুত ভাল ভাল আঁচনি দিছে। ৰাজ্য চৰকাৰে আমাৰ অৰ্থনীতি উন্নয়নৰ কাৰণে, আমাৰ যিসকল নাগৰিক আছে সেইসকলৰ এমপ্লয়মেণ্টৰ কাৰণে, ইনকাম জেনেৰেশ্যনৰ কাৰণে, উপাৰ্জনৰ কাৰণে বহুতখিনি আঁচনি দিছে। চাউলৰ পৰা আদি কৰি, ঘৰৰ পৰা আদি কৰি এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হৈছেনে নাই? আৰু আমাৰ চৰকাৰ 2020 চনত অহাৰ পিছত বড়োলেণ্ড অঞ্চলত আমি 30-40 বছৰ বহুতখিনি কাম হোৱা নাছিলে বিভিন্ন কাৰণত, আৰু সেই আমাৰ যিখিনি খালী ঠাই সেইটো পূৰণ কৰিবলৈ বহুত ভাল ভাল আঁচনি আমি কাউন্সিল চৰকাৰলৈ আহিছোঁ। এই প্ৰত্যেকটো আঁচনি সঠিকভাৱে গাঁও অঞ্চলত ৰূপায়ণ হ'ব লাগিব। প্ৰত্যেক আঁচনিয়ে যিজন হিতাধিকাৰীৰ কাৰণে কৰা হৈছে সেইটো মানে সঠিকভাৱে ৰূপায়ণ হ'ব লাগিব। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰে হওক, ৰেচন কাৰ্ড চবে পাব লাগিব, আধাৰ কাৰ্ড চবে পাব লাগিব, আমাৰ যিটো PM কিষাণ আছে সেইটো চবে পাব লাগিব, শ্ৰম চবে পাব লাগিব, আয়ুষ্মান কাৰ্ড চবে পাব লাগিব, অৰুণোদয় চবে পাব লাগিব, যিমানখিনি অন্তৰ্দয় আঁচনি চবে পাব লাগিব, যিমানখিনি আঁচনি আছে এই আঁচনিবিলাক আমাৰ নাগৰিকসকলে বা হিতাধিকাৰীসকলে যাৰ কাৰণে এই আঁচনিটো তৈয়াৰ কৰা হৈছে এই আঁচনিটো পাব লাগিব। যদি এই আঁচনিটো সঠিক ব্যক্তিজনে নাপায়, যিজনৰ কাৰণে আঁচনিটো বনোৱা হৈছে সেইজন ব্যক্তিলৈকে যদি আঁচনিটো গৈ নাপায় আৰু গৈ পোৱাৰ পিছত যদি সঠিকভাৱে ৰূপায়ণ নহয়, তেনেহ'লে দেশখনৰ আগুৱাই যোৱাৰ যিটো কাম, দেশখনক উন্নতি কৰা আমাৰ যিটো প্ৰক্ৰিয়া সেইটো ক'বাত নহয় ক'বাত আমি পিছ পৰি থাকিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন এই অমৃতকালত এখন বিকশিত দেশ গঢ়িব বিচাৰিছে। ভাৰতবৰ্ষখন অৰ্থনীতিভাৱে বিভিন্ন দিশত বিশ্বৰ ভিতৰত এখন বিকশিত দেশ হিচাপে গঢ়িবলৈ তেখেতে বিভিন্ন আঁচনি তলৰ পৰা ওপৰলৈকে এই আঁচনিবিলাক অনা হৈছে। এই আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হ'ব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিবৰ কাৰণে বহুতখিনি আঁচনি আজি ৰাইজৰ কাৰণে তেখেতে আনিছে, সেইবিলাক বাস্তৱত ৰূপায়ণ হ'ব লাগিব। আৰু আমাৰ চৰকাৰৰ আজি আমি সেল্ফ হেল্প গ্ৰুপক সহায় কৰা মাইনাও চৰাং আঁচনি, আমাৰ যিটো নেকি বিভিন্ন অঞ্চাই বিথাংখী বুলি কোৱা হয় 5,000 কৰি আমাৰ মহিলাসকলক দিয়া,
সেলফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া, বিভিন্ন আঁচনি হাঁহ কুকুৰা পালনৰ কাৰণে, গাহৰি পালনৰ কাৰণে, গৰু পালনৰ কাৰণে, ছাগলী পালনৰ কাৰণে, হেণ্ডলুমৰ কাৰণে বিভিন্ন আঁচনি অনা হৈছে। এই প্ৰত্যেকটো আঁচনি ৰাইজৰ কাৰণে অনা হৈছে। এই আঁচনিবিলাক সফলভাৱে ৰূপায়ণ হ'ব লাগিব। আৰু আজি চবে দেখিছে যে 30-40টা বছৰ বড়োলেণ্ডত এটা অশান্তিৰ পৰিৱেশ আছিলে। এই ওদালগুৰিতো এটা সময়ত আৰ্মি পুলিচ বিভিন্ন পৰিৱেশ, এই আৰ্মি পুলিচৰ অপাৰেশ্যন বিভিন্ন পৰিৱেশৰ পিছত আকৌ আমাৰ মাজত কোনোবাই বড়ো অসমীয়া বিভিন্ন বিভাজন কৰিবলৈ আহিল, তেনেকুৱা ৰাজনীতিবিলাক চলি থাকিল। আজিও আমাৰ মাজত কিছুমান ব্যক্তিয়ে গোৰ্খা বড়ো, আমাৰ অসমীয়া বড়ো, আদিবাসী বড়ো বিভিন্ন সমাজৰ মাজত এটা ভেদাভেদ সৃষ্টি কৰিব বিচাৰে। ভাৰতবৰ্ষত সকলো ধৰ্ম সকলো জাতিৰ মানুহ একেলগে থাকিব লাগিব। অসমত সকলো ধৰ্ম সকলো জাতিৰ মানুহ একেলগে থাকিব লাগিব। আমি একে নাগৰিক, আমাৰ শিক্ষাৰ অধিকাৰ চবে পাব লাগিব, উন্নয়নৰ অধিকাৰ চবে পাব লাগিব, আমাৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ চবে পাব লাগিব, মাটি বাৰীৰ অধিকাৰ চবে পাব লাগিব। বহুতকে বুজোৱা হৈছে যে বড়োলেণ্ডত হেনো মাটি কিনা বেচা কৰিবলৈ নাপায়। মই আপোনালোকক স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, বড়োলেণ্ডত মাটি কিনা বেচা কোনো দিনে বাধা নাই। মাটি কিনিব পাৰে, বিক্ৰী কৰিব পাৰে। ইয়াত কোনো চৰকাৰী অৰ্ডাৰ নাই যে কোনো মাটি কিনিব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে। 2003 চনৰ আগত যিসকলে বড়োলেণ্ডত বসবাস কৰি আছে সেইসকলে মাটি কিনিব পাৰে, বিক্ৰীও কৰিব পাৰে। কিন্তু PGR, VGR, ট্ৰাইবেল বেল এণ্ড ব্লক এইবিলাকত অলপ সমস্যা আছিলে। এই সমস্যাবিলাক এটাৰ পিছত আনটো সমস্যা আমি সমাধান কৰি আছোঁ। আগৰ চৰকাৰৰ 17 বছৰত BPF চৰকাৰৰ সময়ত মাটিৰ কাম বুলি ক'লে মাত্ৰ 1600 মানুহ 1600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছে। আমাৰ চৰকাৰ অহাৰ পিছত মাত্ৰ 4-4টা বছৰ, 17টা বছৰ আৰু 4-4টা বছৰ, এই 4-4টা বছৰত 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰা হ'ল। আগৰ চৰকাৰৰ সময়ত 17 বছৰত মাত্ৰ 59,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছিলে। আমাৰ 4 বছৰত 2,52,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। গাঁৱে গাঁৱে পানী যোগানৰ আঁচনি আহি গ'ল। য'ত পানী যোগান JJM অহা নাই সেই জাগাবিলাকতো আমি বিভিন্ন প্ৰকাৰে পানীৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। ডাঙৰ ডাঙৰ ইৰিগেশ্যন প্ৰজেক্ট হৈ গ'ল। য'ত ইৰিগেশ্যন প্ৰজেক্ট বিকল হৈ আছে তাত আমি নতুনকৈ ইৰিগেশ্যনৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ। সৌসিদিনা ধনশ্ৰীত আমাৰ ডিপুটি চিফ ডাঙৰীয়া আৰু আমাৰ বিভিন্ন টিমৰ লগত আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টক লৈ পেলাই কথা পাতিছোঁ যে ধনশ্ৰী ইৰিগেশ্যনৰ পৰা খেতিৰ কাৰণে যিবিলাক পানী আহে তাত অসুবিধা হৈছে আৰু অহা 6 মাহৰ ভিতৰত ধনশ্ৰী ইৰিগেশ্যনৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি দায়িত্ব লৈছোঁ, যাতে হাজাৰ হাজাৰ খেতিয়কবিলাক খেতি কৰি খাব পাৰে। গতিকে আজি ওদালগুৰিত যোৱা কেইদিনমান আগতে শুনিছিলোঁ চাৰ্কল অফিচাৰে গণ্ডগোল কৰি আছে, চাৰ্কল অফিচাৰক গুচাই দিয়া হ'ল। মই আপোনালোকক ক'ব বিচাৰিছোঁ, কোনোবা মণ্ডলে যদি 98 পইচা বিচাৰে আপোনালোকে আমাক দৃষ্টিগোচৰ কৰক, লগে লগে আমি তাৰ একশ্যন লোৱা হ'ব। আজি অনলাইন যোগেদি আপোনালোকে মাটি বাৰীৰ কাৰণে মণ্ডলৰ তাত যাব নালাগে। বৈশুমুঠি 1.0 তাত আপোনালোকে 14টা বিভিন্ন কাম, নামজাৰি কৰা, নাম সলনি কৰা, দেউতাকৰ পৰা পুতেকৰ নামত আনা, বিভিন্ন 14টা কাম আপোনালোকে মোবাইলতে কৰিব পাৰে। যোৱা 15 তাৰিখত আকৌ আমি বৈশুমুঠি 2.0 আনিলোঁ। বৈশুমুঠি 2ত আকৌ 6টা কাম আপোনালোকে অনলাইন যোগেদি কৰিব পাৰে। যিসকল PGR VGR মাটিত আছে আপোনালোকে অনলাইনত আপোনালোকে এপ্লাই কৰক। আপোনালোকৰ অনলাইন যোগেদি PGR VGRত যিসকল আছে 1 বিঘা মাটি অনলাইন যোগেদি পাব। প্ৰথম পৰ্যায়ত 1 বিঘা পাব, তাৰপিছত নেক্সট ফেজত আপোনালোকক মাটি বাৰী দিয়া হ'ব। স্বাধীনতাৰ পৰা এতিয়ালৈকে 1 কঠাও মাটি নোহোৱা মানুহ আছে বড়োলেণ্ডত। আমাৰ চৰকাৰ 4 বছৰে হৈছে। ইয়াৰ আগত 17 বছৰ BPFৰ আছিল। তাৰ আগত আৰু বহুত MLA মন্ত্ৰী আহিল গ'ল। আমাৰ মানুহবিলাকক আধা কঠাও মাটি দি যাব পৰা নাছিলে, 1 লেচাও মাটি দি যাব পৰা নাছিলে। আজি আমি হাজাৰ হাজাৰ পৰিয়ালক মাটি অধিকাৰ দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে
আজি বড়োলেণ্ডত এটা সোণালী দিন আহিছে কেন্দ্ৰত আমাৰ চৰকাৰ আছে ৰাজ্যত আমাৰ চৰকাৰ আছে কাউন্সিলত আমাৰ চৰকাৰ আছে আৰু আমি চৰকাৰত আহি বেলেগ দলবিলাকৰ নিচিনা সমতা ৰাজনীতি কৰিবলৈ অহা নাই আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ যিসকল ৰাইজে দীঘলীয়া সময় বঞ্চিত হৈ আছে যিসকল ৰাইজে দীঘলীয়া সময় উন্নয়নৰ মুখ দেখিবলৈ পোৱা নাই এই অঞ্চলবিলাকত উন্নয়ন আনি আমি কাম কৰিব বিচাৰিছোঁ অলপ আগতে মোক ডিমাকুছিত কৈছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বোলে কৈছে যে আমি একো উন্নয়নৰ কাম কৰিব পৰা নাই মই ক'ব বিচাৰিছোঁ যে আজি তেখেতৰ দিনত 40টা সমষ্টিত ক'ত ক'ত অডিটৰিয়াম বনাইছিল তেখেতে কওক আৰু 40টা সমষ্টিত আমাৰ দিনত 40টা অডিটৰিয়াম বনোৱা হৈ গ'ল সুজিত নাৰ্জাৰী অডিটৰিয়াম 40টা সমষ্টিত 52খন অডিটৰিয়াম বনোৱা হৈ গ'ল এতিয়া ওদালগুৰিত আমাৰ ইয়াত কি আহি আছে 178 কৰোৰৰ আমাৰ স্পৰ্টছ একাডেমি আহি আছে ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আহি আছে ওদালগুৰিত বহুত ডাঙৰ ডাঙৰ আঁচনি আহি আছে নাৰ্ছিং কলেজৰ নিৰ্মাণ হৈ আছে তেনেকা বহুতখিনি কাম আজি ওদালগুৰি জিলাত হৈ আছে আৰু উন্নয়নৰ কথা তেখেতসকলে ক'ব বিচাৰে আমি এতিয়া 4 বছৰত 12টা সমষ্টিত 12খন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰি আছোঁ আমাৰ ভিচিডিচি যিমান আছে অফিচ বনোৱা হৈ গ'ল নলেজ চেণ্টাৰ বনোৱা হৈ গ'ল CLFৰ অফিচ বনালোঁ যি অলপ বাকী আছে সিটো আমি বনাবলৈ গৈ আছোঁ CLFৰ অফিচ প্ৰত্যেকটো কাম আমি ভালকে কৰিছোঁ 17 বছৰ ভিচিডিচি সেক্ৰেটাৰী নাছিলে আমাৰ দিনত এতিয়া আমি ভিচিডিচি সেক্ৰেটাৰীৰ ইণ্টাৰভিউ কৰিলোঁ কম দিনৰ ভিতৰত মেক্সিমাম 1 মাহৰ ভিতৰত আৰু আমাৰ 420টা ভিচিডিচিত 420 জন সেক্ৰেটাৰী আহি যাব এই কামবিলাক ইহঁতে কৰিব পৰা নাছিলে আজি আমি কৰিছোঁ সিদিনা ওদালগুৰিত আপোনালোকে দেখিছে হাই স্কুল আৰু আমাৰ কি আছে হায়াৰ ছেকেণ্ডাৰী কলেজ টিচাৰৰ আমাৰ এপইণ্টমেণ্ট হৈছে তাত আপোনালোকে দেখিছে যে কম্পিউটাৰত এপইণ্টমেণ্ট ওলাই আহিছে মেৰিট লিষ্টক চাই পেলাই তাত কোনো 18 পইচা ঘুষ ঘাছৰ সমস্যা নাই এটা 18 পইচাও ঘুষ দিব লগা হোৱা নাই এই 4 বছৰত প্ৰায় 8000 চাকৰি দিয়া হ'ল কোনো 18 পইচাও দিব লগা হোৱা নাই আগৰ সময়ত সৰু কন্ট্ৰেকচুৱেল চাকৰি ল'লেও লাখ টকা দিব লগা হৈছিলে গতিকে প্ৰকৃতাৰ্থত গুড গভৰ্নেন্স সুশাসন বুলি যিটো কোৱা হয় এই কামটোকে আমি কৰিবলৈ আহিছোঁ আমি যেতিয়া ৰাজনীতিত প্ৰথম আহিছিলোঁ আমাক খিল মাৰি পেলাই ওয়েলকাম কৰিছিলে আমাক কেনেকৈ আদৰণি জনাইছিলে কোকৰাঝাৰত ইলেকশ্যনৰ সময়ত আমাক খিল মাৰি আদৰণি জনাইছিলে এতিয়া আমি বিভিন্ন ৰাজনীতিক দলবিলাকক ফুলেৰে আদৰণি জনাব পৰা পৰিৱেশ গঢ়ি দিয়া হ'ল এতিয়া আৰু বড়োলেণ্ডত দিনে নিশা মানুহ ঘূৰিবলৈ ভয় নকৰে চাইকেল লৈ ৰাতি 12টাত মটৰচাইকেল লৈ ঘূৰিব পাৰে উত্তৰ অঞ্চলত অলপমান হাতীৰ সমস্যা আছে সেইকাৰণে আমি খালেংদুৱাৰ নতুনকৈ এটা ৱাইল্ড লাইফ চেঞ্চুৰী বন্যপ্ৰাণীৰ এটা আমি নতুনকৈ ৱাইল্ড লাইফ চেঞ্চুৰী বনাবলৈ গৈ আছোঁ যাতে হাতীবিলাক থাকিবলৈ জাগা পায় মানুহৰ লগত যাতে সংঘাত নহয় গতিকে মই বহুত বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই যোৱা 2020 চনত আপোনালোকে আশীৰ্বাদ দিলে আমি চৰকাৰত আহিলোঁ আজি বড়োলেণ্ডত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় এনেকুৱা ঘূৰি আহিল যে সবে অনুভৱ কৰিছে যে বড়োলেণ্ডত জানো অহা যোৱা বছৰে ধৰি ইয়াত অশান্তিয়ে নাছিল তেনেকুৱা এটা অনুভৱ হৈছে কিন্তু মই আপোনালোকক অনুৰোধ কৰিম এই পৰিৱেশ যদি সঠিক নেতৃত্বৰ হাতত নাথাকে এই পৰিৱেশ বেয়া ফালে ঘূৰি যোৱাত সময় নালাগিব যোৱাকালি আমাৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিটিঙত কি কৈছে নিজৰ সতীৰ্থবিলাকক নিজৰ সতীৰ্থ মানে নিজৰ বন্ধু নিজৰ ভাই নিজৰ দলৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা তেখেতে কি কৈছে মিটিঙত যে সমষ্টি জিকি আহিব পালে আৰণাই পাব হাৰিলে চেণ্ডেল পাব চাওকচোন এজন ৰাজনীতি কথাৰ ভাষ্য মইতো 100 বাৰ হাৰিলেও এনেকা ক'ব নোৱাৰো মই সতীৰ্থসকলক 100 বাৰ হাৰিলেও মই চেণ্ডেল পাব বুলি ক'ব নোৱাৰো কি মানসিকতাৰে ৰাজনীতি কৰিবলৈ আহিছে সেই মানুহবিলাকে সমাজৰ কি কথা চিন্তা কৰিব যি কৰ্মকৰ্তা যি নেতা ওয়াৰ্কাৰবিলাকে 24 ঘণ্টা কষ্ট কৰি নিজৰ দলৰ কাৰণে কাম কৰে আৰু নিজৰ দলটো ভাল পাই কোনবা আহিব বিচাৰিছে সেই সকলক তেখেতে কৈছে যে যদি সমষ্টি জিকি আহে আৰণাই পাব যদি হাৰি যায় চেণ্ডেল পাব ইয়াতকে ডাঙৰ লাজৰ আৰু দুখৰ কথা আজিৰ সময়ত কেনেকৈ হ'ব পাৰে ইফালে ভাৰতবৰ্ষৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেসি বুলি কোৱা হৈছে গণতন্ত্ৰৰ মাতৃ ইয়াত গণতন্ত্ৰৰ আমাৰ সৌন্দৰ্য আছে
মানুহবিলাক ইলেকশ্যন আহিলে মেল মিটিং কৰে, ফূৰ্তি কৰে, ভোট দিয়ে, দল বাছনি কৰে, লিডাৰ বাছনি কৰে আৰু আমাৰ দেশখন চলাবলৈ দায়িত্ব দিয়ে। ইফালে নেতাই ধমকি দিছে, মানুহক ধমকি দিছে, আজি বন্দুক বাৰুদৰ পৰিৱেশ নাই, লাঠি চলোৱাৰ পৰিৱেশ নাই, সেইকাৰণে কৈছে ডাইৰেক্ট চেণ্ডেল দিব বুলি কেনে। কোন মানুহে ৰাজনীতি চেণ্ডেল খাই পেলাই ৰাজনীতি কৰিব আহিব? তাৰ আত্মসন্মান নাথাকে নেকি? চ' তেনেকুৱা অৱস্থা আজিৰ সময়ত আমাৰ গণতন্ত্ৰ। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি এই কথাবিলাক ভাবিব লাগিব। আমি আহি থকা আমাৰ ল'ৰা ছোৱালীসকলক, নৱপ্ৰজন্মক সুন্দৰ এটা পৰিৱেশ দিব বিচাৰিছোঁ। মদ ভাং জুৱা মাৰা মাৰি বন্দুক বাৰুদ ড্ৰাগছ এইবিলাক পৰিৱেশ আমি দি যাব বিচৰা নাই। আজি পুলিচৰ লগত লগ লাগি যদি ক'ৰবাত ড্ৰাগছ হোৱা কথা গম পায় আমি লগে লগে একশ্যন লওঁ, যদি ক'ৰবাত মাৰামাৰিৰ কথা গম পাওঁ লগে লগে একশ্যন লওঁ। আজি একোৱেই হ'ব পৰা নাই ইয়াত। সিদিনা কিবা এটা ঘটনা মই শুনিলোঁ ওদালগুৰি মাজবাটত, তাতে ক'লে কি যে চৰকাৰে বোলে বেম্বো পাৰ্ক কৰিবলৈ মানুহৰ মাটি কাঢ়িব বিচাৰিছে। মই নিজে খবৰ ল'লোঁ, মোৰ নিজৰ OSD-ক পঠালোঁ, চাৰ্কল অফিচাৰক পঠালোঁ, ফৰেষ্ট অফিচাৰক পঠালোঁ, ক'লে যে ছাৰ এইটোতো মানে ৰাইজৰ কাৰো মানুহৰ মাটি নহয়, এইটো চৰকাৰী মাটি। কিন্তু এছেম্বলি MLA আমাৰ এই কি কয় মাজবাটৰ MLA যায় এছেম্বলিত কৈছে যে এই চৰকাৰে মানুহৰ মাটি কাঢ়িব বিচাৰিছে। এইকেইদিন আমাৰ পৰ্বতজোৰাৰ ইণ্ডাষ্ট্ৰী নামত মাটি লোৱা বুলি হাকাৰ হৈ আছে, বিৰাট কিবা কিবি কথা কৈছে। শ্ৰদ্ধা ৰাইজ, আমি আপোনালোকক সেৱা কৰিবলৈ আহিছোঁ, আমি ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, আপোনালোকক ডিষ্টাৰ্ব দিবলৈ অহা নাই। আপোনালোকক ডিষ্টাৰ্ব দিয়া মানুহ যোৱা 17 বছৰ আছিলে। আজি কোনোবা কৈছে যে BTC ইলেকশ্যনত যুদ্ধ হ'ব। মই কৈছোঁ এই যুদ্ধবিলাকৰ কাৰণে কি কয় মহৰ যুঁজত বিৰিণাৰ মৰণ। এতিয়া ইয়াত আৰু মহৰ যুঁজ আমাক নালাগে। বিৰিণাবিলাক আগতে বহুত মৰণ হৈ গ'ল, এই বিৰিণাবিলাকক আকৌ মৰণ নালাগে, বহুত মৰণ হৈ গ'ল। এতিয়া আমাক শান্তি লাগে। দুদিনমান বড়োলেণ্ডৰ মানুহ শান্তি কৰি থাকিবলৈ দিয়ক। 4 বছৰহে শান্তিত আছে, সিটোকে হিংসা হৈ গ'ল। 4 বছৰহে আমাৰ ল'ৰা ছোৱালী ভালকৈ স্কুলত গৈছে, 4 বছৰহে আমাৰ খেতিয়কে ভালকৈ খেতি কৰিছে, 4 বছৰহে আমাৰ লিখকবিলাকে ভালকৈ কবিতা লিখা আৰম্ভ কৰিছে, 4 বছৰহে আমাৰ মানুহ ব্যৱসায় কৰা আৰম্ভ কৰিছে। নহ'লে আগতে ধন দাবী কিডনেপ কাম কৰা মানুহবিলাকৰ পৰা পইচা কাঢ়ি লৈ যায়। এতিয়াহে মানুহবিলাক লাহে লাহে ঘৰ বনোৱা আৰম্ভ কৰিছে। আগতে বড়োলেণ্ডত মানুহে ভাল ঘৰ বনাবলৈ ভয় কৰিছিলে, গাড়ী এখন কিনিবলৈ ভয় কৰিছিলে। এই 4 বছৰহে শান্তি ঘূৰি আহিছে। ইয়াতে কিছুমান মানুহৰ টোপনি নাহা হৈ গ'ল, কিছুমান মানুহৰ টোপনি নাহে। বড়োলেণ্ডত আজি শান্তিত মানুহে বড়ো, অসমীয়া, আদিবাসী, গোৰ্খা চব মিলি পেলাই আজি ইয়াতে কি কয় আমাৰ নাথ যোগীৰ পৰা আদি কৰি যিমান জনগোষ্ঠী আছে কোচ ৰাজবংশী মিলি জুলি থকাটো দেখা পায়। কিছুমানৰ টোপনি নাযোৱা হৈছে। আমাৰ বড়োলেণ্ডত এতিয়া শান্তি লাগে। কোনোবা ৰাস্তা আজি হোৱা নাই কালি হ'ব, কোনোবা বিদ্যালয় আজি বনাব পৰা নাই কালি বনাম। 17 বছৰত 100খনো স্কুল বনাব পৰা নাছিলে, 4 বছৰত 1800 স্কুল ঠিক কৰিলোঁ আমি, 1800 স্কুল ঠিক কৰি দিলোঁ। আৰু চব হিচাপ আছে মোৰ আংলি মূৰত। মোৰ দেন 1800 কিলোমিটাৰ ৰাস্তা বনোৱা হৈ গ'ল, 1800 কিলোমিটাৰ ৰাস্তা 4 বছৰ। আৰু 17 বছৰত 500-600 কিলোমিটাৰৰ ৰাস্তা হোৱা নাছিলে বড়োলেণ্ডত। গতিকে আজি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ। গতিকে ওদালগুৰি ৰাইজ আমি মিলি জুলি থাকিব লাগিব। ৰাজনীতি আহিব যাব সমাজখনত। এতিয়া কোনোবা যদি আহি পেলাই কয় যে বড়ো আদিবাসীৰ লগত থাকিব নালাগে, বড়ো বেয়া, বড়োৰ আগত কয় আদিবাসী বেয়া, আদিবাসীৰ আগত কয় গোৰ্খা বেয়া, এই আৰু বীজবিলাক আৰু সোমাই ল'ব নালাগে। আমি এক হৈ থাকিব লাগিব, এক হৈ থাকিব লাগিব আৰু আগবাঢ়ি যাব লাগিব। আমাক ভাল সমাজ লাগে। আমি ল'ৰা ছোৱালীক কাজিয়া পেচাল শিকাই যাব নোৱাৰোঁ। ৰাজনীতিৰ নামত ঠগ প্ৰবঞ্চনা, ৰাজনীতি ষড়যন্ত্ৰ, এটা ঘৃণাৰ ৰাজনীতি, মানুহৰ মাজত এজনে আনজনক মানে ঘৃণা কৰা ৰাজনীতি, বেয়া পোৱা ৰাজনীতিটো আমি শিকাব নালাগে। মানুহে এজনে আনজনক কিমান মৰম কৰিব পাৰে, কিমান সহায় কৰিব পাৰে, কিমান মানুহৰ এজনে আনজনৰ দুখ বেদনাত আমি সংগী হ'ব পাৰে, এই কথাবিলাকহে আমি একেলগে কৰিব পাৰে। আৰু সেইকাৰণে আজি দুৰ্গা পূজা ভালকৈ হৈছে। গোৰ্খাসকলে ভগৱত পাঠ কৰিছে, ক'ৰবাত ৰাম কথা কৰিছে, খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাছ ভালকৈ হৈছে, মাইনৰিটিসকলৰ ঈদ ভালকৈ হৈছে, আমাৰ দুৰ্গা পূজা, বাথৌ পূজা, ব্ৰহ্মসকলৰ আহুতি যজ্ঞ আহুতি ভাল হৈছে, বিহু ভালকৈ পাতিছে, বিচুৱা ভালকৈ পাতিছে, চবেই ভালকৈ হৈছে। এতিয়া আগত বিহু পাতিবলৈ ৰাতি ভয় কৰিছিল, পুলিচে পাৰ্মিশ্যন দিয়া নাছিলে।
পুলিচে বাৰে বাৰে খুদে কেইটালৈকে কৰিব বিহু কেইটালৈকে কৰিব 8টাৰ পিছত কৰিব নালাগে বন্ধ কৰি দিয়ক আজি ৰাতিপুৱালৈকে বিহু হয় একো ঘটনাই নাই তো সেই কাৰণে আজি আমাৰ বিভিন্ন মানুহজনে বিভিন্ন কথা কৈ ৰাজনীতি কৰিবলৈ আহিব 70 বছৰত ৰাজনীতি দেখিলো আমি কিন্তু এই 4 বছৰত সচ্চা হৃদয় লয় সঁচা মানে কি কয় হৃদয়ৰ পৰা মানুহক সেৱা কৰিবলৈ চেষ্টা কৰিছো আমাৰ যুৱ যুৱতীসকলৰ সংস্থাপন কৰিবলৈ চেষ্টা কৰিছো সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো অহা 6 তাৰিখত বড়োলেণ্ডৰ সমন্বয়ৰ কাৰণে ডাঙৰ এটা কাম কৰিবলৈ গৈ আছো 18টা জনগোষ্ঠীৰ একেলগে এটা ডিকচনাৰী নিচিনাকৈ ওয়াৰ্ড বুক উলাবলৈ গৈ আছো এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা শিকিব পাৰিব সব জনগোষ্ঠীৰ মাজৰ সমন্বয় আনিব পাৰিব আজি আমি অহা 30 তাৰিখত গোসাইগাঁৱত সিধু মুৰ্মু কানু মুৰ্মুৰ আমাৰ মূৰ্তি যেটো প্ৰতিমূৰ্তি উন্মোচন হ'ব দুৰ্গা মল্লৰ 1 কোটি টকাৰ ইয়াতে আমাৰ দুৰ্গা মল্ল ভৱন সংস্থাপন হ'ব ভৱনৰ আমি আধাৰশিলা কৰিম কোচ ৰাজবংশী সকলৰ কাৰণে 5টা ডিস্ট্ৰিক্টত 5টা শিলাৰাই ভৱন দিয়া হৈছে কোনো এটা জনগোষ্ঠী বাদ পৰি যোৱা নাই আজি বিষ্ণু ৰাভাৰ কুমাৰী কাটাত বহুত ডাঙৰ প্ৰতিমূৰ্তি আমি ওপেনিং কৰিবলৈ গৈ আছো বঙালী সকলে সবে আজি আমি সবে শ্ৰদ্ধা কৰো ভাৰতৰে এজন এটা সময়ৰ আমাৰ সকলৰ আজিলৈকে বা বিশ্বতে সকলো শ্ৰদ্ধা কৰা স্বামী বিবেকানন্দ কেন্দ্ৰ 10 কোটি টকাৰ আমি টংলাত তাৰ মানে আধাৰশিলা স্থাপন কৰিবলৈ গৈ আছো ভূপেন হাজৰিকাৰ কাৰণে জালাহত 10 কোটি টকাৰ এটা প্ৰকল্প কৰিবলৈ গৈ আছো এইবিলাক আগৰ মানুহবিলাক চিন্তা কৰা নাছিলে আজি আমি প্ৰত্যেকটো জনগোষ্ঠীক আমি গ্ৰহণ কৰিব পাৰা সন্মান কৰিব পাৰা মৰম দিব পাৰা আমাৰ তাত হৃদয় আছে এই কাৰণে আমি এই কামখিনি কৰিছো আমি বিচৰা নাই অহা 100-200 বছৰ আৰু বড়োলেণ্ডত সংঘাত আহক আমি এটো বিচৰা নাই এই কাৰণে আপোনালোকক অনুৰোধ কৰিছো যে সৰকাৰি আঁচনি যেতিয়া আহে আধা নকৰিব কোনবা ঘৰৰ পইচা পাইছে ফাৰ্স্ট ইনষ্টলমেন্টটো খাই দিছে আৰু সেকেন্ড ইনষ্টলমেন্ট ঘৰ বনাব নোৱাৰে কোনবা ফাৰ্স্ট ইনষ্টলমেন্টটো কৰিলে সেকেন্ড ইনষ্টলমেন্ট খাই দিলে ঘৰ হ'ব নোৱাৰে ভালকে ঘৰটো বনাই লওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে টয়লেট বনাব দিছে 9,000 টকা পাইছে প্ৰথমতে পইচাটো খৰচ কৰি দিছে এটা টয়লেট নাই আলহী আহিলে টয়লেটত যাব বিচাৰিলে টয়লেট নাই আমাৰ ঘৰত গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান ভাল আঁচনি এটা দিছে এটো আপোনালোকে ভালকে কৰি লওক টয়লেটৰ পইচাটো বেলেগত খৰচ কৰিব নালাগে এই কথাটোকে ক'ব আহিছো মই চাউল পাইছে চাউলটো ভালকে উলাই লওক চাউলটো খাওক এটা ডালি পাব কিবা পাব অৰুণোদয়ৰ ক্ষেত্ৰত এইবাৰ আমি সজাগ কৰিছো আগতে কমপ্লেইন আহিল ভিচিডিসিয়ে মোক নেদিলে নিজৰ ঘৰৰ মানুহ দিলে কাকবা দিলে নিজৰ ভাল পোৱা মানুহ দিলে কোনবা নহা মানুহৰ নামতো একাউন্ট বনাই দিছে এইবাৰ আমি ষ্ট্ৰিক কৰিছো প্ৰত্যেকটো গাঁৱত গাঁও সভা হ'ব লাগিব আৰু পাবা লাগা মানুহে অৰুণোদয় পাব লাগিব এটো একদম ষ্ট্ৰিক কৰি দিয়া হৈছে গতিকে এইবাৰ একো গণ্ডগোল হোৱাৰ চান্স নাই মই এইখিনি কথাই কলো আপোনালোকে ভালে থাকক দামান গদাং ৰাইজেফোৰ गोबां खोथा बुङो नंनायनि नङैनि बायदिसिना जिफोर बाथ्राफोरा नङा बेखौबो बुङो नंनायखौथ' बुङा राजखान्थियाव बेखौनो बिथांमोना गावसोरनि बिबान होननानै लायो आं नोंथांमोनखौ खावलायनो सानदों गोलाव बोसोर सोमावसारनायनिफ्राय जोंबो फैनायसो दिनै हारिखौ थगायनो हानाय गावनि बिदा फंबाय बिब' बिनानावखौ थगायनो हानाय नंखाय बाथ्रा बुंनो हानाय साहस एबा बिख्लो जोंनियाव गैया बिनि थाखाय राजनीति खालामनांगौनि दरकार गैया राजखान्थियाव फैनानै जोंनि हारिखौ सिबिनो जोंनि बिदा फंबायफोरनि जौगानाय खामानि मावनोसो जोङो फैदों दा नंखायनो दिनै लामा सामा बानायदों अफिस लुदों बायदिसिना खामानिफोरखौ मावदों आरो थांनाय 30-40 बोसोर थालांनाय खामानिफोरखौ हा हुनिफ्राय लानानै जों गासैखौबो मावनो आखायाव लादों दा बोसोरब्रै खावसेल' जाबाय 17 बोसोराव बिथांमोना जेखौ मावनो हायाखैमोन जों बोसोरब्रै खावसेयाव बिनिख्रुइ 10 गुन बारा मावबाय दा बेवहाय उदालगुरि जिल्लायाव गोबां खामानि जादों भैरबकुंड समष्टियाव गोबां खामानि जादों आरो उदालगुरि एमएलए समष्टि हिसाबै गोबां खामानि मावदों दा बेखौनो हिंसा जानानै बेरेखा हान्जानि मानसिफ्रा नङै बाङै खोथाफोरखौ बानसावबाय थायो बे 4 खावसे बोसोराव जिखिनि खामानि जाबाय फैबाय थानाय समाव बेनिख्रुइ डाबल खामानि जागोन दा नंखायनो जिखिनि जोंहा बड'फानि सिमां गेरेमसा हारि दानाय बे एजेन्डाजों जों आवगायलांनांगोन बे एजेन्डाखौ जों मालाबाबो गारनो हाया बे हाबाफारिजोंनो आवगायलांनांगोन हारिया आगोलाव जेसां सहायनांगौ सहायबाय जेसां थैनांगौ थैबाय जेसेबां खस्थ' जानांगौ जाबाय नैबे समाव आरो हारिया बेबायदि खस्थ' जानांगौनि सम नङा
बेयो हारि जौगानायनिसो टाइम दा नंखायनो दिनै धोरोम आफादफोरखौबो जों मदद खालामदों हारिमु आफादखौबो जोङो मदद खालामदों जोंनि आबादारिफोरखौबो जोङो मदद खालामदों फरायसाफोरखौबो बेसेन नाङै डाक्टार इन्जिनियार आईएएस आईपीएस जानो थाखाय कोचिं होनायनि बेबस्था खालामदों फोरोंगिरि थिसनदों जि खामानि मावनांगौ बिखौ गथि 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 हिसाब खालामना मावनाय जादों दा नंखायनो फैबाय थानाय समाव थांनाय समाव जेरैबायदि नोंथांमोना जोंखौ अनदों जोंनो आशीर्बाद होदों बोर सारस्रिदों फैबाय थानाय समावबो हारिनि आद्रा थालांनाय खामानिफोरखौ मावफुंजोबनो थाखाय नोंथांमोना बोर सारस्रिनांगोन अननायखौ होनांगोन आरो दिनै हारिनि बाथ्रा हारिमुनि बाथ्रा राव थुनलाइनि बाथ्रा सोलोंथाइनि बाथ्रा बेवहाय जोङो 1%बो कमप्रमाइज खालामनो नागिराखै दा नंखायनो सोरबा सोरबा जोंखौ गाज्रि मोनो जे बिथांमोना कमप्रमाइज खालामा होननानै दा ओंखायनो मानगोनां रायजो राजा नोंथांमोन दादा दिदि नांलायोबा दादा दिदि बुलायोबा दादा दिदि होसोलायोबाल' माने मा होनो गोरा नङा गोराया सिरि थानानैबो गोरा खालामनो हायो आरो महात्मा गान्धीया बुंदोंमोन जे आं बोराय मानसि नोङो आंनि खर'आव हमनानै नोंनि आथिङाव फोनांनो हानाय नाथाय आं नोंथांखौ मानियाखै बेखौ नोंथाङा मालाबाबो मानिहोनो हानाय नङा दा हारिनि बेलायाव जोंनो बायदिसिना सोरबा बानसावलाबायनाय बाथ्राफोरखौ नोंथांमोना खोनासंनो नाङा जों हारिनि थाखायनो फैदों आरो हारिनि खामानिखौ मावगोन बेनिखायनो आं साबायखर बावबाय भैरबकुन्द समस्थिया जोबोद मोजां थांनाय खनसेयाव जिखिनि जोंहा वार्कारफोर मावथिफोर खामानि मावदों दायो लोब लोब आरोबाव ओंखारदों आरोबाव गोबां गुबुन गुबुन हान्जानि मानसिफ्रा गोबां जइन जानो थाखाय नेगासिनो दङ दा फैबाय थानाय समाव मोजां सरकार दानो थाखाय आइ आफा रायजो राजा बयबो खौसे जानानै आवगायलांनांगोन आङो মই অফিচাৰসকলক ধন্যবাদ জনাইছোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ যে কেতিয়াবা কেতিয়াবা কিছুমান আঁচনিবিলাক ৰাইজে ভালকৈ বুজি নাপায় আৰু সেইটো বুজাই দিয়াটো আমাৰ অফিচাৰসকলৰ দায়িত্ব গতিকে প্ৰত্যেকটো আঁচনি আমাৰ হিতাধিকাৰৰ কাৰণে অহা আঁচনিবিলাক যাতে সঠিকভাৱে সকলো শ্ৰেণীৰ ৰাইজক সকলো জাতি জনগোষ্ঠীক ভালকৈ বুজাই দিয়ে তেতিয়াহে আমাৰ প্ৰত্যেকটো আঁচনি 100% ৰূপায়ণ হ'ব এই দায়িত্বটো চৰকাৰৰ এই দায়িত্বটো আমাৰ অফিচাৰসকলৰ আৰু হিতাধিকাৰীসকলো যেতিয়াই এটা চৰকাৰী আঁচনি পাব সেইটো সন্মানে গ্ৰহণ কৰি সেইটো যাতে ভালকৈ ৰূপায়ণ কৰি লয় সেইটোকে অনুৰোধ কৰি পুনৰ আপোনালোকলৈ মই ধন্যবাদ জনাইছোঁ ঈশ্বৰে ভগৱানে আল্লাহে আপোনালোকক সদায় ভালে ৰাখক आं बयनिसिमबो साबायखर बावनानै मोर बक्तव्य सामरिछु धन्यवाद বিটিআৰৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বৰ ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া ভাষণৰ কাৰণে আৰু তেখেতে ইয়াত আহি পেলাই যি সময় দিলে ইয়াৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শেষ কৰাৰ আগে আগে আমি নেশ্যনেল এন্থেম